শ্ৰদ্ধাৰ দাদা আৰু মাসকল, আজি অতি পবিত্ৰ দিন। আজি অতি নহয়, অতি বুলি ক'লে ভুল হ'ব, অতি 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 পবিত্ৰ দিন। কিহৰ কাৰণে জানেনে? যে আজিৰ দিনটোত পৰমেশ্বৰ ভগৱান কৃষ্ণ এই ধৰাধামৰ পাপ আৰু পুণ্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে আৰু প্ৰতিজন মানৱ জাতিক মুক্তিৰ পথ দেখুৱাৰ বাবে তেওঁ আজিৰ দিনটোত মনুষ্য জন্ম ধাৰণ কৰি এই পৃথিৱীৰ বুকত আমাৰ মাজত মানুহৰূপে আহিছিল। তেওঁ পৰম দয়াল। কিহৰ বাবে দয়াল তেওঁ জানেনে? ভগৱান কৃষ্ণ এইবাৰ যে পৃথিৱীৰ বুকত জন্ম লৈছে, তেওঁ এইবাৰ কোনো গুপ্ত ৰূপত আমাৰ মাজত অহা নাই। আপোনালোকে শুনিলে আচৰিত হ'ব। ভগৱান কৃষ্ণৰ এজন প্ৰিয় বন্ধু আছিল, নাম হ'ল তেওঁৰ শ্ৰীদাম। এই শ্ৰীদাম ৰাধাৰাণী মাক, শ্ৰীমতী ৰাধাৰাণী মাক অভিশাপ দিলে। কি অভিশাপ? যে তোমাক মই অভিশাপ দিলোঁ, তুমি মৰ্তৰ মাটিত মনুষ্য ৰূপে জন্ম পাব লাগিব। কোনে দিলে? শ্ৰীদাম। শ্ৰীদাম কাক দিলে? ৰাধাৰাণী মাক, নহয়? তে ৰাধাৰাণী মাক কৃষ্ণৰ চৰণত ধৰি কান্দিবলৈ ধৰিলে আৰু বিলাপ কৰিবলৈ ধৰিলে। হে প্ৰাণনাথ, তোমাক মই এক পল নেদেখাকৈ য'ত থাকিব নোৱাৰোঁ, সেই জেগাত মই কেনেকৈ মৰ্তত জন্মগ্ৰহণ কৰিম তোমাক নেদেখাকৈ? মই প্ৰয়োজন হ'লে মোৰ এই জীৱন ত্যাগ কৰিম। তেতিয়া আৰু এনেকৈ কান্দি কান্দি ৰাধাৰাণী মা পাগলিনীৰ নিচিনা হৈ গ'ল। তে ভগৱান কৃষ্ণ অৱশেষত ৰাধাৰাণী মাক ক'লে যে ঠিক আছে, তুমি চিন্তা কৰিব নালাগে, পৃথিৱীত মৰ্তত তুমি জন্ম লোৱাৰ আগতেই মই জন্মগ্ৰহণ কৰিম। তুমি জন্ম লোৱাৰ আগতে মই জন্মগ্ৰহণ কৰিম আৰু তোমাক মই লগ দিম। তুমি মোক মানে বেলেগকৈ থাকিব নালাগে, তোমাৰ ওচৰত মই থাকিম, তুমি চিন্তা কৰিব নালাগে। তে এনেকৈ কোৱাৰ পিছত ৰাধাৰাণী মা মানে শান্ত হ'ল। তাৰপিছত ভগৱান কৃষ্ণ ক'ত থাকে জানেনে? গোলক ধামত। ভগৱান কৃষ্ণ গোলক ধামত থাকে। তে ভগৱান কৃষ্ণ দেৱ দেৱীসকলক গোলক ধামলৈ মাতিল। মাতাৰ পিছত দেৱ দেৱীসকলক ক'লে যে মই মৰ্তত মানুহৰূপে মনুষ্যৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিম আৰু তোমালোকে মোৰ লগত যাব লাগিব। কৈছে প্ৰভু, আপুনি আকৌ যাব মনুষ্য জন্মত? তাৰমানে মনুষ্য জন্মটো ধাৰণ কৰিলে মানুহৰ জৰা মৃত্যু ব্যাধিৰ কথা আছেতো, গতিকে এই মনুষ্য জন্মটো অতি কষ্টৰ, যাৰ বাবে দেৱতাসকলে ভগৱান কৃষ্ণক ক'লে যে প্ৰভু আপুনি আকৌ মনুষ্য জন্ম ধৰিব, তাৰমানে মনুষ্য জন্মটো কিন্তু বৰ কষ্টৰ। তো ভগৱান কৃষ্ণ ক'লে না, মই যাবই লাগিব, মনুষ্য জাতিক উদ্ধাৰৰ কাৰণে মই আকৌ এবাৰ পৃথিৱীত জন্মগ্ৰহণ কৰিম আৰু তোমালোকেও মোৰ লগত যাব লাগিব। কোনো কথা নক'ব কিন্তু, সুন্দৰভাৱে, বেছি সময় নলওঁ। পৰমেশ্বৰ ভগৱানৰ কথা শ্ৰৱণ কৰিলে আমি খুব শান্ত হৈ সুস্থ মস্তিষ্কেৰে আমি তেওঁৰ কথা শ্ৰৱণ কৰিব লাগে। সেয়েহে সকলোৱে অকণমান নীৰৱতা পালন কৰি, বেছি সময়তো আমি নলওঁ। তে যি নহওক, ভগৱান কৃষ্ণ ক'লে যে তোমালোকে, দেৱ দেৱীসকলক ক'লে তোমালোকেও মোৰ লগত মৰ্তৰ ভূমিত যাব লাগিব। তেতিয়া সকলো দেৱ দেৱী প্ৰভুৱে দিছে আদেশ, সকলোৱে আজ্ঞা মানি লৈছে। মানি লৈ সকলোৱে ক'লে যে আমিও যাম। তেতিয়া ভগৱান কৃষ্ণ প্ৰথম কাশ্যপ মুনিক মাতিলে। কাশ্যপ মুনিক মাতি ক'লে যে তুমি পৃথিৱীৰ বুকত যাব লাগিব আৰু তোমাৰ নাম হ'ব কৃষ্ণ দেউতাকৰ নাম আছিল বসুদেৱ। তোমাৰ নাম হ'ব বসুদেৱ। তাৰপিছত অদিতিক মাতিলে, কৈছে তুমি পৃথিৱীত যাব লাগিব, তোমাৰ নাম হ'ব দৈৱকী। দুৰ্গাক ক'লে যে তুমি পৃথিৱীত জন্ম ল'ব লাগিব, তোমাৰ নাম হ'ব যোগমায়া, তোমাৰ নাম হ'ব যোগমায়া। তাৰপিছত লক্ষ্মীক ক'লে যে তুমিও মৰ্তত জন্ম ল'ব লাগিব, তোমাৰ নাম হ'ব ৰুক্মিণী, তোমাৰ নাম হ'ব ৰুক্মিণী। ব্ৰহ্মাক ক'লে যে তুমি পৃথিৱীত জন্ম ল'ব লাগিব, তোমাৰ নাম হ'ব অনিৰুদ্ধ।
ভগৱান শিৱক ক'লে যে শিৱ তুমিও জন্ম ল'ব লাগিব, তোমাৰ নাম হ'ব অশ্বত্থামা। এনেকৈ পৰমেশ্বৰ ভগৱান কৃষ্ণ সকলোকে দায়িত্ববিলাক ভগাই দিলে আৰু তেনেকৈ দেৱতাবিলাকৰো জন্ম হ'ল। তে সেই গোলকধামত কথা পাতি থাকোঁতে ভগৱান সৃষ্টিকৰ্তা ব্ৰহ্মাই পৰমেশ্বৰ ভগৱান কৃষ্ণক সুধিলে যে প্ৰভু, আমিতো আপোনাৰ আজ্ঞামতে পৃথিৱীত জন্মগ্ৰহণ কৰিম, আপুনি যেনেকৈ কৈছে তেনেকৈ জন্মগ্ৰহণ কৰিম, আমাৰ নামো কি হ'ব আমি গম পালোঁ, কিন্তু প্ৰভু আপোনাৰ নাম কি হ'ব আৰু আপোনাক কি ৰূপে আমি মৰ্তত পাম, সেয়া যদি আপুনি দয়া কৰি আমাৰ আগত বৰ্ণনা কৰে তেনেহ'লে আপোনাক বিচাৰি লোৱাত আমাৰ কোনো অসুবিধা নহ'ব। তেতিয়া ভগৱান কৃষ্ণ মিচিকিয়া হাঁহিলে, হাঁহি মাৰি ব্ৰহ্মাক ক'লে যে তোমালোকে এইবাৰ এই গোলকত মোক যি ৰূপে দেখিছা সেই ৰূপে তোমালোকে মৰ্ততো দেখিবা, আৰু যি নামেৰে মোক ইয়াতে মাতিছা মৰ্ততো তোমালোকে মোক সেই নামেৰে মাতিবা। মই এইবাৰ মনুষ্য জন্মক মনুষ্যসকলক উদ্ধাৰৰ কাৰণে তেওঁলোকক পৰিত্ৰাণ দিয়াৰ বাবে পৃথিৱীত পাপ আৰু পুণ্যৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে মই পৃথিৱীত এইবাৰ জন্ম লৈছোঁ। মই আগতে দুইবাৰো মনুষ্য ৰূপে জন্ম লৈছোঁ, কিন্তু মুষ্টিমেয় কেইজনমান ভক্তৰ বাহিৰে মোক সকলোৱে চিনিব পৰা নাই। এইবাৰ মই ইয়াত কোনো গুপ্ত নাম লৈ বা গুপ্ত ৰূপ লৈ পৃথিৱীৰ বুকত জন্মগ্ৰহণ নকৰোঁ, যাতে প্ৰত্যেকজন মানুহে ভগৱান কৃষ্ণক চিনি পায়, তেওঁৰ ওচৰত যাতে তেওঁৰ চৰণত যাতে সকলোৱে শৰণ ল'ব পাৰে। গতিকে পৰমেশ্বৰ ভগৱান কৃষ্ণ ইমান দয়া কৰিলে মনুষ্য জাতিৰ ওপৰত, যাতে সকলোৱে তেওঁক ধৰি মুক্তিৰ পথলৈ, বৃদ্ধিৰ পথলৈ, প্ৰগতিৰ পথলৈ আগবাঢ়ি যাব পাৰে।